আহিছোঁ আৰু এতিয়া বৰ্তমান চাহ খাই আছোঁ চাহ খাই উঠি আমি এতিয়া কামত লাগিব আৰু এতিয়া পবিত্ৰ ভাদ মাহ ৰাজ্যজুৰি এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে প্ৰতিটো নামঘৰ আৰু সত্ৰ এই পবিত্ৰ ভাদ মাহতেই গুৰু দুজনাৰ তিথিৰ উপৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাহৰ বাবে মাহজুৰি চলা এনে ভক্তি অৰ্চনা আনন্দদায়ক হোৱাই নহয় আমাৰ জাতীয় সংস্কৃতিৰো এক শক্তিশালী পৰিচায়ক এই ভাদ মাহ উপলক্ষে অসমবাসীৰ লগতে মুম্বাইস্থিত অসমীয়া সমাজ গগনা-মুম্বাই'S পিপলছ এছ'চিয়েশ্যনে প্ৰথমবাৰৰ বাবে বিগত ২৮ আগষ্টৰ দিনা পবিত্ৰ মাহটিৰ এষাৰি নাম প্ৰসংগ নামাচাৰ্য শ্ৰী অনিল কুমাৰ দাসৰ তত্বাৱধানত আয়োজন কৰে এই নামভাগীত পাঠক শ্ৰী হিচাপে অংশগ্ৰহণ কৰে শ্ৰী প্ৰদীপ চন্দ্ৰ গগৈদেৱে ভকত হিচাপে শ্ৰীযুত মণিৰঞ্জন উজিৰদেৱ শ্ৰীযুত ৰূপজ্যোতি ঠেঙালদেৱ শ্ৰীযুত হেমন্ত ভূঞাদেৱ শ্ৰীযুত ৰমেন্দ্ৰনাথ গোস্বামীদেৱ শ্ৰীযুত নয়নজ্যোতি ভূঞাদেৱ আৰু শ্ৰীযুত ন্যায়নজ্যোতি বৰুৱাদেৱে অংশগ্ৰহণ কৰে মুম্বাইৰ পূব কান্দিবলীৰ ছাফায়াৰ হাইটছৰ ক্লাব হাউচত অনুষ্ঠিত হোৱা এই ভাদমহীয়া নামভাগীলৈ অসমীয়া ৰাইজে কান্ধত গামোচা লৈ প্ৰকৃত নামঘৰীয়া সাজেৰে নাম প্ৰসংগ কৰে এই নামভাগীত প্ৰবাসী অসমীয়া লোকসকলৰ অভূতপূৰ্ব সঁহাৰিয়ে সকলোকে অতিকৈ আনন্দিত আৰু উৎসাহিত কৰে গগনাৰ অৰ্গেনাইজিং সমিতিৰ সকলো সদস্যই সময়মতে কৰা নিজ নিজ কাৰ্যৰ বাবে সুচাৰু আৰু সুন্দৰভাৱে নামভাগী সম্পন্ন হয় ভকত বৎসল শ্ৰীযুত দীপ গোস্বামীদেৱে ভকত বৈষ্ণৱক ভৰি ধুৱাই নামভাগীলৈ আদৰি আনে মীনাক্ষী বৰা আৰু গোপিনীসকলে বৰতালৰ সৈতে দিহানাম পৰিৱেশন কৰাৰ লগতে হেমন্ত ভূঞা আৰু অমৃত প্ৰীতম দত্তৰ নাগাৰাবাদন আৰু অৰূপ গোহাঁয়ে বাঁহীৰ সুমধুৰ ধ্বনিৰে পৰিৱেশটো মুখৰিত কৰি তোলে গগনাৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰীযুত নয়নজ্যোতি ভূঞা ডাঙৰীয়া নামভাগীত উপস্থিত থাকি নাম কীৰ্তন উপভোগ কৰে শ্ৰীযুত দীপ গোস্বামীদেৱে নামভাগীলৈ মগু আগবঢ়ায় প্ৰসাদৰ মগু ধুই দিয়াত সহায় কৰে শ্ৰীমতী বৰ্ণালী চাংমাই মীনাক্ষী বৰা কাকলি বৰা আৰু চাৰ্মি গগৈ পাঠক শ্ৰী প্ৰদীপ চন্দ্ৰ গগৈদেৱে নামৰ বুট আগবঢ়োৱাৰ লগতে ধুই দিয়াটো সহযোগ কৰে শ্ৰীমতী কাকলি বৰা মামণি দত্ত আৰু চাৰ্মি গগৈয়ে মিলি নামঘৰত ফল মূল আৰু পায়স নিজাববীয়াকৈ আগবঢ়ায় শ্ৰীযুত হেমন্ত ভূঞাদেৱে নামঘৰলৈ ১১টাকৈ নাৰিকল আৰু ৰাইজৰ বাবে পানীৰ বটল নিজাববীয়াকৈ আগবঢ়ায় শ্ৰীযুত অভিজিত বৰপাত্ৰ গোহাঁইদেৱে নামঘৰলৈ নিজাববীয়াকৈ চাহ জলপান ৰাইজলৈ বুলি আগবঢ়ায় অন্যহাতে শ্ৰীমতী মীনাক্ষী বৰাই ব্যক্তিগতভাৱে দৈ চিৰা ৰাইজলৈ আগবঢ়ায় অনুষ্ঠানটিত প্ৰথমৰ পৰা শেষলৈ শ্ৰীমতী জেকলিন মেছ আৰু লণ্ডি গগৈয়ে অতিথি আপ্যায়নৰ সেৱা আগবঢ়ায় শ্ৰীমতী চাৰ্মি গগৈ হীৰামণি ডেকা কাকলি বৰা জুৰি লহকৰ আৰু জ্ঞানশ্ৰী পূজাৰীয়ে প্ৰসাদ বিতৰণত সহায়ৰ হাত আগবঢ়ায় এই পবিত্ৰ ভাদমহীয়া নামভাগীত গগনাৰ মুম্বাইৰ মূল শৰাইখনিৰ উপৰি প্ৰবাসী অসমীয়া লোকসকলে গুৰুজনাৰ শ্ৰীচৰণত নিজাববীয়াকৈ শৰাই আগবঢ়োৱাও পৰিলক্ষিত হয় শ্ৰীমতী নিৰ্মালী হাজৰিকা ৰুণা শৰ্মা আৰু মাধুৰ্য নাৰায়ণ বৰাই পবিত্ৰ ভাদ মাহৰ শৰাই গুৰুজনাৰ শ্ৰীচৰণত নিজাববীয়াকৈ আগবঢ়ায় এই নামভাগীত গগনা-মুম্বাইৰ ৰুণা শৰ্মাই বিশেষভাৱে কান্দিবলীৰ মাননীয় বিধায়ক শ্ৰী অতুল ভাটখালখাৰ ডাঙৰীয়াক আৰু ৱাৰ্ড নং ২৭ৰ কৰ্পৰেটৰ সুৰেখা পাটিলক নিমন্ত্ৰণ কৰি আনে এই বিশেষভাৱে উপস্থিত থকা ব্যক্তিদ্বয়ক মাহ প্ৰসাদ ফুলৰ তোৰা আৰু এখনি গলবস্ত্ৰৰে গগনাৰ তৰফৰ পৰা আদৰণি জনোৱা হয় তেওঁলোকে নামভাগীত উপস্থিত থাকি আপ্লুত হোৱা বুলিও সকলোকে জানিবলৈ দিয়ে समझने के लिए भाषा की आवश्यकता नहीं है मुंबई हो या गुवाहाटी अपना देश अपनी माटी ये कितना भी ऊंचाई छूने का प्रयास करे वैसा आप आपका गांव छोड़कर अपने जीवन में बहुत तरक्की कर रहे हैं लेकिन जिस दिन वो आसमान से स्पर्धा करने वाला पेड़ भी उसके जमीन से नाता तोड़ता है तो वो पेड़ गिर जाता है अपना जो मूल संस्कृति है उससे आपने नाता अभी तक तोड़ा नहीं है वो अच्छा और पक्का करने का प्रयास आप कर रहे हैं इसके लिए आप सभी को बहुत बहुत बधाई मेरे को बुलाया শেষত এমুঠি অন্নৰে সকলোকে আপ্যায়নো কৰা হয়
এই সমূহীয়া ভাদ নাম প্ৰসংগত প্ৰবাসী অসমীয়া লোকসকলৰ লগতে অনা অসমীয়া লোকসকলেও অংশগ্ৰহণ কৰি হৰিনামৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে গগনা আছামিজ পিপলছ এছ'চিয়েশ্যনে এইদৰেই জন্মলগ্নৰে পৰা অসমীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ য'ত পৰুণাস্তি চেষ্টা কৰি আহিছে বুলি গগনাৰ সাধাৰণ সম্পাদক মাধুৰ্য নাৰায়ণ বৰাই জানিবলৈ দিয়ে। সুদূৰ মুম্বাইত থাকিও অন্তৰাত্মাত মাতৃভূমি অসমক কঢ়িয়াই লৈ ফুৰা গগনাৰ প্ৰতিগৰাকী সদস্যলৈ কৃতজ্ঞতা জনাইছো আৰু সকলোৰে উত্তৰোত্তৰ উন্নতি কামনা কৰিছো। জয়তো গগনা আছামিজ পিপলছ এছ'চিয়েশ্যন, জয় আই অসম।